আপোনালোক কৰিছে কাৰণে বহুত কষ্টত আমি জীৱন নিৰ্বাহ কৰি আছোঁ আৰু আহিছে নিৰ্বাচন কাজিৰঙা লোকসভা আগততো কলিয়াবৰ আছিলে তো কাজিৰঙা লোকসভা নিৰ্বাচন হোৱাত মানে ইয়াতে বাগান এৰিয়া বেছি হোৱাৰ কাৰণে আমাৰ দলে কংগ্ৰেছ দলে চিন্তা কৰিলে যে ইয়াত বাগানৰ প্ৰতিনিধি আমি আগবঢ়াব লাগে আৰু প্ৰতিনিধি আগবঢ়াবৰ কাৰণে প্ৰথমবাৰ মহিলা মানে ইতিহাসত প্ৰথমবাৰ হৈছে যে চাহ শ্ৰমিকৰ বাগানীয়া আদিবাসী ছোৱালীক আগবঢ়াইছে আৰু যুৱতী হিচাপে আগবঢ়াইছে অসুবিধাবিলাক আছে আয়াপতিবিলাক আছে আপোনালোকৰ কণ্ঠ যাতে মই দিল্লীত লৈ যাব পাৰোঁ সেইটো কাৰণে আগবঢ়াইছে সেইকাৰণে আপোনালোকে জানে আজি বহুতবিলাক সমস্যা আমাৰ মজুৰি বৃদ্ধিৰ কথাকে ধৰি বা মাটিৰ পট্টাকে ধৰি বা আজি বিভিন্ন আজি মানে মূল্য বৃদ্ধি আছে এইবিলাক চব জুৰুলা কৰিছে বিজেপিয়ে এতিয়া নিৰ্বাচন আহিছে তেওঁলোকে আজি 10টা বছৰে শাসন কৰিলে কিন্তু আজি অসমৰ কাৰণে কি কৰিলে বা ভাৰতবৰ্ষৰ জনসাধাৰণক কি কৰিলে সকলোৱে দেখিছে তেওঁলোকে উপহাৰ দিছে যদি দিছে মূল্য বৃদ্ধি আজি নিবনুৱা সমস্যা মাটি পট্টাৰ সমস্যা বিভিন্ন ধৰণৰ কথাবিলাক দি আছে তো সেইকাৰণে আজি মজুৰি বৃদ্ধি হ'ব লাগিছিলে সেইটো নহয় কিন্তু এতিয়া নিৰ্বাচনী সময়ত যদি তেওঁলোকে ভাবিছিলে বা উন্নয়ন কৰিছে বুলিকে তেওঁলোকে বহুত ঢাক ঢোল বজাই এডভাৰটাইজমেণ্টত তেওঁলোকেতো খুবেই পাকৈত সেইকাৰণে তেওঁলোকে এতিয়া কিন্তু নিৰ্বাচনত তেওঁলোকে আজি ভুৱা মানে কি অৰুণোদয় ফৰ্ম ভুৱা ডুপ্লিকেটবিলাক তেওঁলোকে আজি বিতৰণ কৰিছে কি তাৰ মানে কি বুজায় যে তেওঁলোকে সক্ষম হোৱা নাই বা জনসাধাৰণক মানে সেৱাক আগবঢ়াব পৰা নাই সেইকাৰণে আজি ভুৱা তেওঁলোকৰ যোনটো ডুপ্লিকেট আজি ফৰ্মবিলাক বিলাইছে যোনটো কোড অফ কণ্ডাক্টৰ বাহিৰ ইলেকশ্যন যে কোড অফ কণ্ডাক্ট লাগি যায় তেতিয়া সেইটো বিলালে তেনেকৈ মানে চৰকাৰী কিবা ফৰ্ম সেইটো উলংঘন হয় সেইকাৰণে সেইবিলাক ডুপ্লিকেট সেইকাৰণে ৰাইজক অনুৰোধ জনাইছোঁ সেইটো যাতে ভুল যাব নালাগে আজি অকল ৰাইজক মানে আজি হিতাধিকাৰী সৃষ্টি হিতাধিকাৰী নালাগে আমাক সংস্থাপন লাগে আমাক সমস্যা সমাধান লাগে আমি নিজে কষ্ট কৰি খাব পাৰোঁ সেইকাৰণে ৰাইজে কষ্ট কৰি খাব কিন্তু আমাক শান্তি সম্প্ৰীতি আৰু গণতান্ত্ৰিক কথাবিলাক সকলোকে সহমৰ্যাদা দিবলৈ সংবিধানটো ৰক্ষা কৰিব লাগিব সেইটো প্ৰথমভাৱে এইটো মই গৌৰৱ অনুভৱ কৰোঁ আৰু আমাৰ দলক ধন্যবাদ জ্ঞাপন কৰোঁ যিহেতু কাজিৰঙা লোকসভা সমষ্টি প্ৰথমবাৰ বাবে আমি চাহ জনগোষ্ঠী মহিলা হিচাপে আৰু যুৱতী হিচাপে দলে আগবঢ়াইছে আৰু বিশেষকৈ আমাৰ চাহ জনগোষ্ঠী বা চাহ বাগিচা অঞ্চল বা আমাৰ আদিবাসী অঞ্চলবিলাকত বহুত সমস্যা আছে এই সমস্যাবিলাকৰ কাৰণে এটা ৰাস্তা দেখাইছে আৰু ৰাইজে সঁহাৰি জনোৱাকৈ মই আশাবাদী যে মই জয়যুক্ত হ'লে এইটো মোৰ জয় নহয় সমগ্ৰ ৰাইজৰ জয় হ'ব আৰু ৰাইজৰ কণ্ঠ দিল্লীলৈ সংসদলৈ লৈ যোৱা মোৰ দায়িত্ব হ'ব কাৰণ ইয়াৰ কথা তাত ক'বলৈ মানুহ লাগিব আৰু সেই কংগ্ৰেছ দলে সেই সুবিধাটো আমাক আগবঢ়াই দিছে সেইকাৰণে সেই সুবিধাটো আমাৰ সকলো চাহ জনগোষ্ঠী আদিবাসী লোকসকলে এইবাৰ উঠি পৰি আহিছে সকলোৱে আশীৰ্বাদ দিছে সহযোগ জনাইছে আপুনি জয়যুক্ত হওক আৰু আমাৰ স্থানীয়ভাৱে আমাৰ ঘৰখন যেনেকৈ মানে বিপদ আহিলে ঘৰৰ ল'ৰা ছোৱালী সকলোৱে একজোট হৈ পেলাই ঘৰখন ৰক্ষা কৰিবলৈ সেইকাৰণে সকলোৱে সঁহাৰি জনাইছে ইয়াত কোনোবা বেলেগ বাহিৰা মানুহক তেখেতে যোগেদি কাম নহ'ব বুলিকে আমাৰ ঘৰুৱা স্থানীয় সমস্যা স্থানীয় যোগেদি হ'ব বুলিকে কৈছে আৰু সঁহাৰি পাইছোঁ আৰু সেইটোৱে মোৰ দায়িত্বটো থাকিব যে ইয়াৰ কণ্ঠ কেনেকৈ মই দিল্লীত লৈ যাব পাৰোঁ আৰু আমাৰ আগন্তুক দিনবিলাকত আমাৰ অসমতে হওক বা পঞ্চায়তৰ ক্ষেত্ৰতে হওক আমি সকলোৱে আমি সুবিধাবিলাক আৰু সমস্যাবিলাক সমাধান বাগানৰ মানুহে